প্লিজ মই আপোনালোকক অনুৰোধ কৰিছোঁ প্লিজ আৰু নামাৰিব রন চাও এইফালে আসুন দেউতা কি হ'ল কোৱাচোন রন তুমি অলপ ঘৰতে থাকা মই অলপ বজাৰৰ পৰা আহোঁ হ'ব দেউতা মই ঘৰতে থাকিম রন কি হ'ল তোমাৰ চকুত চকু পানী যে আৰু ডিঙিৰ চেইনডাল কি হ'ল রন মই তোমাক কিবা এটা সুধি আছোঁ নহয় মানে দেউতা কি হ'ল ৰৈ গ'লা যে দেউতা আজি বহুত দিন হ'ল ৰতন ককাই দোকানৰ বাকীখিনি দিব পৰা নাছিলোঁ সেয়ে মই যোৱাকালি টাউনলৈ গৈ চেইনডাল বিক্ৰী কৰি দোকানৰ বাকীখিনি দি আহিছোঁ রন এয়া তুমি কি কৰিলা মোক ক্ষমা কৰি দিবা দেউতা মই তোমাৰ বিৰুদ্ধে কেতিয়াও যাব নালাগিছিল কিন্তু দেউতা মোৰ কাৰণে তুমি বেলেগৰ কথা শুনাটো মই নিবিচাৰোঁ কিন্তু রন সেই চেইনডাল তোমাৰ মাৰ সপোনৰ আছিল একমাত্ৰ স্মৃতি হিচাপে সেইডালে সম্বল আছিল তেওঁৰ দেউতা তুমি চিন্তা নকৰিবা মা মোৰ আদৰ্শ কিন্তু তুমিয়ে মোৰ ভগৱান দেউতা মা এৰি যোৱাৰ পাছৰ পৰা তুমি মোক কেতিয়াও মাৰ অনুভৱ কৰিব দিয়া নাই দেউতা দেউতা তুমি মোৰ জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা সেয়া কৰাটো এয়া মোৰ দায়িত্ব মই অলপ বজাৰৰ পৰা আহোঁ তুমি ঘৰতে থাকিবা দেউতা ৰ'বাচোন কি হ'ল ৰন দেউতা মোৰ যদি কেতিয়াবা কিবা এটা হয় তুমি কেনেকৈ থাকিবা ৰন তুমি এইবোৰ কি কথা কৈছা তোমাৰ অবিহনে মই কেতিয়াও জীয়াই থাকিব নোৱাৰিম ৰন আৰু যদি তোমাৰ প্ৰতি মোৰ কেতিয়াবা গুৰুত্ব কমি যায় তুমি তোমাক এই দেউতাক সদায় কাষতে পাবা দেউতা তুমি আৰু দুখ নকৰিবা তোমাৰ দেৰি হ'ব তুমি যোৱা ঠিক আছে আৰু শুনা মই ভাত পাৰি ৰাখিছোঁ তুমি খাই ল'বা হ'ব দেউতা তুমি যোৱা সোনকালে আহিবা বস মিষ্টাৰ চলিহা কি ভাবিছে চিন্তা নকৰিব অঞ্জন বৰুৱাই কৰা অপমান মোৰো কলিজাৰ হিৰে হিৰে দৌৰি আছে এইবাৰ এনেকুৱা গেম খেলিম যে এই নীলেশ অঞ্জন বৰুৱাই ভাবিব লাগিব যে এই বিবেক চৌধুৰীৰ লগত শত্ৰুতা কৰি কিমান ডাঙৰ ভুল কৰিছে আপুনি ঠিকে কৈছে এটা কথা বস কি কথা ৰতন
যদি অঞ্জন বৰুৱাৰ ল'ৰাক আমি অপহৰণ কৰি এখন নতুন নাটক সৃষ্টি কৰোঁ তেন্তে কেনেকুৱা হ'ব বছ? শত্ৰুৰ ৰোধ কৰিবলৈ হ'লে কৌশল নিশ্চয় কৰিব লাগিব বছ। ঠিক কথা কৈছা। আৰু সেই কুলংগ অঞ্জন বৰুৱাক মোৰ ভাইক হত্যা কৰাৰ প্ৰতিও যদি ল'ব নোৱাৰোঁ, মই পাহৰি যাম যে মই বিবেক চৌধুৰী। বছ, আমি ইমানে গোপনে কামটো কৰিব লাগিব যে সেই ইন্সপেক্টৰ বিক্ৰম বেজবৰুৱাই যাতে গমে নাপায়। শুনিছোঁ বোলে সি এখন চহৰৰ বাঘ, আমিও চাওঁ তাৰ কিমান শক্তি। সি যদি এইখন চহৰৰ বাঘ হয় তেন্তে মই বিবেক চৌধুৰী এইখন চহৰৰ বাপ হয় বাপ। মিষ্টাৰ চলিয়া, এই কাম নাইকা ইন্সপেক্টৰৰ কথা চিন্তা কৰাৰ আমাৰ কোনো দৰকাৰ নাই। কথা হ'ল সেই অঞ্জন বৰুৱাক আমি কেনেকৈ ধ্বংস কৰিব পাৰোঁ। ঠিকেই, কাৰণ অঞ্জন বৰুৱাৰ ধ্বংসই হ'ব আমাৰ জীৱনৰ মাপকাঠি। ৰতন, উঠাই আন তাৰ সেই মৰমৰ বাচ্চাটোক। আমিও চাওঁ সি বেচেৰা কেনেকৈ কান্দি কান্দি মোৰ ওচৰত আহি ভিক্ষা উঠাই নে কি কোৱা ৰতন? হয় বছ। তুমি ভালকে থাকিবা যাতে ইয়াত আমাৰ এৰিয়াত কোনেও সোমাব নোৱাৰে। ঠিক আছে বছ। আমি সেই অঞ্জন বৰুৱাৰ ল'ৰাটোক লৈ আহিছোঁ। সঁচাই দেউতালৈ বেয়াই লাগে, ইমান যে কষ্ট কৰে, জীৱনত ঘাত প্ৰতিঘাত কিমান যে অতিক্ৰম কৰিব লগা হৈছে দেউতাই। সঁচাই যে ভগৱানে সকলো দুখৰ অমাৱস্যা আমালৈ কঢ়িয়াই আনিলে। দেউতা তুমি সঁচাই ভগৱান, যিয়ে নিজৰ কষ্টৰ কথা চিন্তা নকৰি মাৰ মৃত্যুৰ কৰুণ স্মৃতি লৈ সকলো দুখ পাহৰি মোক যে নতুন পথৰ সন্ধান দিছে। আই লাভ ইউ দেউতা, আই লাভ ইউ। ভয় নকৰিবা, তোমাক একো নকওঁ আৰু। কোন আপুনি? ঐ চুপ থাক, এইটো কি দেখিছা শেষ কৰি দিম, আৰু এটা শব্দ নকবি। বছ উঠাই লওঁ নেকি? বাবু ব'লা আমি অকণ ফুৰিও। মই আপোনাক কাবই কৰিছো, মোক এৰি দিয়ক। দেউতা, দেউতা, মই আপোনাৰ ভৰিত ধৰিছো, মোক এৰি দিয়ক প্লিজ। ৰতন, লৈ যোৱা ইয়াক। Ron, 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 sawa asun. Man goro, Ron, please jamali no kari bawa asun. Ron, Ron, ola asun. Chua, তুমি ভাল পোৱা সকলো ধৰণৰ মিঠাই মই আনিছো। Ron, Ron, ক'ত আছা তুমি? Ron? Kok gol baru ini? Ron? Ron? Asa? Please, jamali no kali ba? Ron?
ৰণ কলৈ গ'ল বাৰু? ইমান সময় বিচাৰিলো মই। নাই দেখোন ইয়াতো। এটা দেখো রমারও ব্রেসলেট। রন কলৈ গলা তুমি? হে ভগৱান, মোৰ ৰণক তুমি ঘূৰাই দিয়া। মই তোমাক কাবৌ কৰিছো। ৰন, ৰন তুমি কলৈ গলা? প্লিজ তুমি উভতি আহা ৰন। তোমাৰ অবিহনে মই কেতিয়াও জীয়াই থাকিব নোৱাৰো ৰন। নাই নাই, মই এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব। ইন্সপেক্টৰ বিক্ৰম বৰুৱাক খবৰ দিয়াটোৱে ভাল হ'ব। হেল্ল', ইন্সপেক্টৰ বিক্ৰম বৰুৱা হয়নে? মই ৰঙিয়াৰ পৰা অঞ্জন বৰুৱা কৈ আছিলোঁ। আচলতে মোৰ একমাত্ৰ পুত্ৰ ৰণক কোনোবা দুৰ্বৃত্তই ঘৰৰ পৰা অপহৰণ কৰি লৈ গৈছে। আপুনি পাৰিলে অতি সোনকালে আহকচোন ছাৰ। পৱন, হয় স্যার। লোকেশ্যনটো এইটো ঘৰে দেখাইছে। হয় স্যার, কিজানি এইটো হয়। ঠিক আছে, এই গাড়ীখন এইটো চাই দিছোঁ আহক। ৰন, ৰন, তুমি বৰ কষ্ট পাই আছা ন? তুমি চিন্তা নকৰিবা, তোমাক মই অতি শীঘ্ৰে মোৰ ওচৰলৈ আনিছোঁ। অঞ্জন বৰুৱা। হয়, মই অঞ্জন বৰুৱা। আপোনালোকক মই অলপ আগতে কল কৰিছিলোঁ। ভিতৰত লওক। কওকচোন। আচলতে কি হৈছিল মিষ্টাৰ বৰুৱা, অলপ ডিটেইলছত জনাওকচোন। আচলতে ছাৰ, মই মোৰ ৰণক এৰি অলপ বজাৰলৈ গৈছিলোঁ, কিন্তু ঘৰ আহি দেখিলোঁ যে মোৰ ৰণ ঘৰত নাই। পিছত আচৰিত হৈ পৰিলোঁ ছাৰ মই। মিষ্টাৰ বৰুৱা, আপোনাৰ বাৰু কোনোবা ব্যক্তিগত শত্ৰুতা আছিল নেকি, যি শত্ৰুতাৰ প্ৰভাৱ আপোনাৰ ল'ৰাৰ ওপৰত পৰিব পাৰে? নাই ছাৰ, তেনেকুৱাতো মোৰ কোনো ব্যক্তিগত শত্ৰুতা নাই। অলপ চিন্তা কৰক, আজিকালি অগ্ৰগন্তি টকাৰ লগত এনেকুৱা কৰিব পাৰে। সেয়ে আপুনি ভালদৰে ভাবি চাওক, কাৰণ আপোনাৰ মনত পৰিবও পাৰে। হয় ছাৰে ঠিকেই কৈছে। নাই ছাৰ, সেনেকুৱা মোৰ কোনো মনত পৰা নাই। এক মিনিট ৰ'ব ছাৰ। হেল্ল', কোনে কৈছে? হেল্ল', বেছি নাটক নকৰাই ভাল মিষ্টাৰ অঞ্জন বৰুৱা। আৰু শুন, যদি 24 ঘণ্টাৰ ভিতৰত গণেশগুৰিত 10 লাখ টকা লৈ নাহ, তেন্তে তোৰ ল'ৰা অস্তিত্ব বিচাৰি নাপাবি। হেল্ল', 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 কোনে ফোন কৰিছিল? কোনোবা অচিনাকি নম্বৰৰ পৰা ফোন কৰিছে ছাৰ। 24 ঘণ্টাৰ ভিতৰত যদি গণেশগুৰিৰে 10 লাখ টকা লৈ যাব নোৱাৰোঁ মই, তেনেহ'লে মোৰ ল'ৰাক হেনো মাৰি পেলাব। ছাৰ, মই আপোনাক অনুৰোধ কৰিছোঁ, মোৰ ল'ৰাটোক বচাওক, নহ'লে সিহঁতে মোৰ ল'ৰাক। আপুনি চিন্তা নকৰিব, মই আছোঁ নহয় বিক্ৰম বৰুৱা, আপোনাৰ ল'ৰা মই একো হ'ব নিদিওঁ। হ'ব আমাৰ সাজু হ'ব, কাৰণ আজিলৈকে কোনো কিডনেপাৰ আমাৰ হাতৰ পৰাই বাচি দিব পৰা নাই। আপুনি চিন্তা নকৰিব মিষ্টাৰ বৰুৱা, আপুনি কওকচোন। আপোনাৰ ল'ৰাক অপহৰণ কৰা এজনো ব্যক্তিক মই শান্তিত থাকিব নিদিওঁ। ধন্যবাদ ছাৰ। পৱন, আপুনি এড্ৰেছটো লিখি লওকচোন, মই কৈছোঁ। হ'ব ছাৰ।
মিষ্টাৰ বৰুৱা আপুনি মোবাইলটো দিয়কচোন মিষ্টাৰ বৰুৱা এড্ৰেছ লোকেশ্যনটো গণেশগুৰি হয় না হয় ছাৰ পাপন লিখি লওক পাপন মোবাইল নম্বৰটো লিখাচোন 881193 ঠিক আছে আপুনি বলক আমাৰ লগত সিহঁতে কেনেকৈ হাৰি যাব পাৰে চাই লওঁ আমি পাপন লোকেশ্যনটো ইয়াতে ধৰাইছে হয় ছাৰ পাপন অলপমান অনুসন্ধান কৰকচোন য়েছ ছাৰ মিষ্টাৰ বৰুৱা আপুনি এটা কাম কৰক মিষ্টাৰ আপুনি এই টকাখিনি লৈ আগবাঢ়ি যাওক আমি অতি কৌশলেৰে এই বিবেক চৌধুৰীক এৰেষ্ট কৰিম ঠিক আছে ছাৰ ৰন ৰন ওয়েলকাম মিস্টার অঞ্জন বড়ুয়া আপনারে অপেক্ষাত আছিলো আমি আহক প্রথম এইবেলা রণত তাক পিছত যাবা এইবেলা মই আপোনাক ভৰিত ধৰিছোঁ প্লিজ মোৰ ল'ৰাটোক আৰু শাস্তি নিদিব আপুনি কোৱাৰ দৰে মই সকলো টকা যোগাৰ কৰি আনিছোঁ প্লিজ তাক এৰি দিয়ক মই অনুৰোধ কৰিছোঁ তোৰ লগত বহুত পুৰণা হিচাপ নিকাচ বাকী আছে আজি সকলোৰে উত্তৰ দিব লাগিব তই মনত পেলা সেই বোমা বিস্ফোৰণৰ কথা গণেশগুৰি ৰতন এই কেনেকুৱা শাস্তি দি যাতে গছ গছনি চৰাই চিৰিকটি সকলো কান্দিবলৈ বাধ্য হৈ যায় মোক ক্ষমা কৰি দিয়ক ক্ষমা চাবা নহয় গৌতম ইয়াৰ কাপোৰখিনি খুলি দিয়া ঠিক আছে ৰতন মাৰিছা অলপ জোৰত মাৰ কি খাইছা লগে দিয়া প্লিজ মোৰ দেউতা কাৰণ নামাৰিবা প্লিজ মই আপোনালোকক অনুৰোধ কৰিছোঁ প্লিজ আৰু নামাৰিব তোক আৰু তোৰ এই কুলংগৰ দেউতাৰে দেশলে মাৰি জুই লগালেও বাধ্য হ'ম
ৰতন কেনেকুৱা শাস্তি দি যাতে মোৰ ভাইটি আত্মাই চিৰশান্তি লাভ কৰিব পাৰে হা 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 পৱন ইয়াত থকা যেন লাগিছে কিছু কিছু শব্দ আহিছে তই অলপ সময় ধৈৰ্য ধৰ আৰু দিছো মৰিলে নেকি সিহঁত নাই বছ জিন্দা আছে মিষ্টাৰ বিবেক চৌধুৰী আমি আপোনাক চাৰিওফালৰ পৰা ঘেৰি ধৰিছোঁ আপুনি পলাবলৈ চেষ্টা নকৰাই ভাল ঐ চুপ ইমান হাৰামী পুলিচ এই বিবেক চৌধুৰী এই হাৰামী পুলিচৰ ভয়ত পলাই যাব সিহঁতক শেষ কৰাৰ আগতে তহঁতকে শেষ কৰি দিম মিষ্টাৰ বিবেক চৌধুৰী আপুনি আইন হাতত তুলি নল'ব প্লিজ হা 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 তেনেকুৱা আইনক মই ভৰিৰে গছকি মোহাৰি পেলা ঐ ঐ কুলংগ বিক্ৰম বেজবৰুৱা তই আৰু আগুৱাই নাহাই ভাল নেকি নহ'লে তোৰ অস্তিত্ব বিচাৰি নাপাবি ছাৰ আপুনি কি চাই ধৰি লওক মিষ্টাৰ বিক্ৰম বেজবৰুৱা সেইটো ভুল নকৰাই ভাল নেকি কাৰণ আমি বহুত আগতে পিষ্টল চলোৱা শিকি থৈছোঁ না কি কয় হয় বছ প্লিজ আইন হাতত তুলি নল'ব নহ'লে মোৰ হাতৰ পৰা তহঁতে সাৰি যাব নোৱাৰিবি পৱন ইয়াক লৈ যা পৱন 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 ওলা ইয়াত থ ঐ বল ঐ বলা বলা নহ'লে কথা বৈ যাব এইটো বান এনেদৰেই অন্ত পৰিল প্ৰতিশোধ কাহিনীটোৰ সদৌ শেষত মহামান্য আদালতে বিখ্যাত মাফিয়া বিবেক চৌধুৰীসহ তেওঁৰ সতীৰ্থক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে আৰু পিতা পুত্ৰৰ মিলনেৰে সুখৰ জীৱন ঘূৰি আহিল শেষত আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰি আমিও বিদায় মাগিলোঁ ধন্যবাদ